আজি ইণ্টাৰনেশ্যনেল মিলেট ডেত আমি কৃষকে লাভ কৰিলোঁ 3.5 কোটি টকাৰ চেংচন। এই চেংচনৰ টকাৰে অসমৰ 23খন জিলাৰ কৃষকসকলে এই মিলেট সম্প্ৰসাৰণ বিষয়টো আগবঢ়াই লৈ যাব। এতিয়া মই ৰৈ আছোঁ ঢলা শদিয়া সংযোগী ডক্টৰ ভূপেন হাজৰিকা সেতুৰ শদিয়া পাৰত। ইয়াৰ পৰাই নৈশ বাছত গুৱাহাটীলৈ বুলি যাত্ৰা কৰিম। ৰয়িং চহৰৰ পৰা নৈশ বাছখন আহি আছে আৰু খন্তেক সময় পাছতে নৈশ বাছখন পাবহি আৰু নৈশ বাছত যোৱাৰ যি আমেজ তাকো লওঁ আৰু গুৱাহাটীলৈ গৈ কি কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি নৈশ বাছেৰে একদম আৰামেৰে শুই শুই যাত্ৰা কৰিম গুৱাহাটীলৈ বুলি। কাইলৈ ৰাতিপুৱা পামগৈ গুৱাহাটী। হোৱা নাই কেলৈ নাই এইয়া হৈ আছে এইয়া এইফালে আমাৰ এয়া সূৰ্যোদয়ও আছে, লগতে আমাৰ এইকেইজন আছেই। গোটেইকেইজনে গৈ থাকোঁচোন, কাইলৈ দেখা যাওক গুৱাহাটীলৈ কি হয়গৈ ন। আমি নিশাৰ আহাৰ গ্ৰহণ কৰিম শিৱসাগৰত। ভাত খোৱা হৈ গ'ল, সপোনে অলপ দেৰিলৈকে খাই আছোঁ যে উঠিবলৈ হৈ গ'ল দেই। খোৱা হৈ গ'ল, ময়ো খাই ল'লোঁ। এফালে দৈ খাই আগতীয়াকৈ আজৰি হৈ গ'ল। এতিয়া আমি আহি পাই গ'লোঁ সেই খানাপাৰা। চুপাৰৰ পৰা নামিলোঁ আৰু ঠাণ্ডাকৈ চকু মুখ মোহাৰি মাহি গৈ আছোঁ ফাৰ্মাচ হোষ্টেললৈ। পালোহিয়ে, বেছি দূৰ নাই। দেখিছে কলেজ অফ দ্য ভেটেনেৰী ছায়েন্স আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি খানাপাৰাত থকা গুৱাহাটীৰ। আমি আহি পালোহি এতিয়া অসম কৃষি বিশ্ববিদ্যালয় খানাপাৰাস্থিত ফাৰ্মাচ হোষ্টেলত। এয়া হ'ল ফাৰ্মাচ হোষ্টেলৰ চৌহদ। যিহেতু 10 বজাৰ পৰা আমাৰ কাৰ্যসূচী আছে, সেয়ে এতিয়া আমি জিৰণি ল'ব লাগিব ফাৰ্মাচ হোষ্টেলত। আমি গৈ আছোঁ ফাৰ্মাচ হোষ্টেললৈ। এয়া হ'ল ফাৰ্মাচ হোষ্টেলৰ দৃশ্য। সুন্দৰেও যে মাতে আহোৰাত্ৰি ফুলাৰ মন্ত্ৰ, সেয়ে ইমান ফুল প্ৰভাতে প্ৰভাতে বুলি কৈছে। খুব সুন্দৰকৈ লগাই থৈছে ফুলখিনি। আমি ফাৰ্মাচ হোষ্টেল পালোহি যদিও এতিয়ালৈকে গেটখন খোলা খুলিয়ে নাই। এফালে আমাৰ বেলেগ কাম ফেয়া কৰিবলৈ সময়খিনিও হৈছেগৈ, কিন্তু যিহেতু গুৱাহাটীত থকা ডাঙৰ ডাঙৰ মানুহ তেওঁলোকে শুই আছে পায়, আমিতো গাঁৱৰ মানুহ সোনকালে উঠোঁ। এতিয়া 6:30 পাৰে হৈ গ'লগৈ, তথাপিতো মানে এতিয়ালৈকে গেটখন খোলা নাই। আমি খন্তেক বাহিৰতে ৰৈ আছোঁ আৰু অলপ পাছত আহিব চাগে। গেটখন খোলাৰ লগে লগে ভিতৰলৈ সোমাই যাম আৰু তাৰপিছত গা পা ধুই আমি খন্তেক তাৰপৰা আমাৰ জেগালৈ ওলাই যাবলৈ পাৰিম আৰু। 14 ঘণ্টীয়া নৈশ বাছৰ যাত্ৰা কৰি আহি পাই গ'লোঁ সেই গুৱাহাটী খানাপাৰাস্থিত ফাৰ্মাচ হোষ্টেলত। এইখনে হ'ল গুৱাহাটী মহানগৰ। ৰাস্তাত প্ৰচণ্ড যান জঁট। এইফালে ছাইডত দেখিছে ফল মূলৰ দোকানীসকলেও পকি আছে, কিন্তু আমাৰ লোকেল পকা সমান নহয়। এইখিনি কাৰ্পেট দি পকোৱা, বৰ মিঠা নাই। কুমলীয়াখিনিকে একদম ধুনীয়া পকা যেন লগাই থৈছে। এইফালে কমলা আমাৰ তাতে 6 টকা 7 টকাত পায়, কিন্তু ইয়াততো এইখিনিত দেখিছোঁ সৰু সৰু যদিও 10-12 টকা লৈ ল'ব চাগে। বন্ধুসকল, আমি এই প্ৰেক্ষাগৃহৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু এই প্ৰেক্ষাগৃহৰ ভিতৰতে মিলেট সম্বন্ধীয় আজি মুখ্য আলোচনা বিষয়টো হ'ব। বলকচোন আমি ভিতৰ ভাগত আলোচনাত অংশগ্ৰহণ কৰোঁ। দেখিছে আজাদী কা মহোৎসৱ, নাবাৰ্ডৰ ৱেলকাম অল ডেলিগেট এণ্ড এছ নাবাৰ্ড চেলিব্ৰেট ইণ্টাৰনেশ্যনেল ইয়েৰ অফ মিলেট 2023 মিলেট ডে। আমি শদিয়াৰ পৰা আহি উপস্থিত একৈশ তিনিচুকীয়া জিলা। অসমৰ কেইবাখনো জিলা ইয়াত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। মিলেট হ'ল এবিধ শস্য, উচ্চ প্ৰটিনযুক্ত শস্য, যি শস্যৰ গুণাগুণ চাউলতকৈ বহুত অধিক আৰু ৰোগ মানে ব্যাধি মানে প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে এই মিলেটৰ কেইবাটাও জাত আছে। আমি কিছুমান ঠাই ভেদে পদৌ বুলি কোৱা যায় বা আৱৰ্ধানো বুলি কয়, আৰু তেনেকৈ যোৱা ইংৰাজীৰ নামবিলাক বেলেগ বেলেগ ধৰণৰ আছে। এইটো এটা আঁচনি লৈছে অসমত বিভিন্ন ঠাইত যদিও এনেকুৱা মিলেটৰ খেতি কৰি আছে, কিন্তু পৰ্যাপ্ত নহয়। কিন্তু এতিয়া নাবাৰ্ডৰ সহযোগত আৰু অসম কৃষি বিশ্ববিদ্যালয় আৰু এগ্ৰিকালচাৰ গোটেই সহযোগত মিলেট খেতিটো আগবঢ়াই লৈ যাবলৈ, যিহেতু মিলেট এবিধ সুস্বাদুৰ লগতে একদম স্বাস্থ্যৰ পক্ষে খুব উপকাৰী। গতিকে মিলেট অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত খেতিয়ক আজি এটা ভাল আলোচনা কৰিলে, যিটো নেকি মিলেট আগবঢ়াই লৈ যাবলৈ খেতিখিনি ভাল হ'ব লাগে অদূৰ ভৱিষ্যতে। আৰু আমি সুস্বাস্থ্যভাৱে মিলেট খাবও লাগে। মিলেটৰ যি শস্য উৎপাদন হয় সেইখিনি প্ৰটিনযুক্ত বস্তু খাদ্য হ'ব লাগে, সুস্থ হৈ থাকিব লাগে, ভৱিষ্যতে আমাৰ অসমখনক সুন্দৰ কৰি লৈ যাব লাগে। আৰু তাৰ বিকল্প হিচাপে মিলেট সেউজ বিপ্লৱৰ লগতো জড়িত। যিহেতু গোলকীয় উষ্ণতাৰ ফলত আমাৰ গোটেই পৃথিৱীয়ে মানে বহুত বেয়া প্ৰভাৱ এটা পৰিছে, কিন্তু মিলেটৰ যিটো খেতি হ'ব তাত গোলকীয় উষ্ণতাও বহুতখিনি ৰেহাই হ'ব। গতিকে এই মিলেটৰ খেতিত নাবাৰ্ডে সম্পূৰ্ণ আৰ্থিক সাহায্য কৃষকলৈ আগবঢ়াইছে। আজিয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে। ভৱিষ্যতে কৃষকসকলে এইটো মিলেট খেতিৰ সম্পৰ্কে আগবাঢ়ি লৈ যাব লাগে আৰু ভালদৰে কামখিনি কৰিব লাগে। এয়া হ'ল মিলেটৰ বিভিন্ন প্ৰজাতি, ঠাইভেদে বেলেগ বেলেগ হয়। আপোনালোকক দেখাইছোঁ এইখিনি মিলেটৰ প্ৰজাতিসমূহ।
ইয়াৰ পৰা সুস্বাদু মানে খাদ্য যেনেকৈ আমি ধানৰ পৰা চাউলৰ পৰা খাদ্য প্ৰস্তুত কৰোঁ ঠিক মিলেটৰ পৰাও তেনেকৈ খাদ্য প্ৰস্তুত কৰা আৰু বিভিন্ন কেক জাতীয় বা প্ৰচেছিং কৰি কেনে ধৰক এইখিনি আমি বিভিন্ন খাদ্য প্ৰস্তুত কৰিব পাৰোঁ আৰু এই মিলেট যিখিনিৰ পৰা খাদ্য উৎপাদন হয় সেইখিনি স্বাস্থ্যৰ বাবে খুব মানে উপকাৰী যিহেতু এই মিলেটৰ পৰা যিখিনি খাদ্য প্ৰস্তুত হয় কেঞ্চাৰ ৰোগৰ আৰু ডায়েবেটিছ ৰোগীসকলেও মানে ডায়েবেটিছ ৰোগীসকলৰ বাবে খুব উপযোগী হয় দেখিছে আপোনালোকে এইখিনি মিলেটৰ নানাটা প্ৰজাতি আৰু ইয়াৰ সন্দৰ্ভতে আজি গুৱাহাটীৰ কলাক্ষেত্ৰৰ শ্ৰীমন্ত মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজিত হৈছিল মিলেট দিৱস 2023 কৃষক মিলেট হ'ল এবিধ খুব প্ৰটিন আইৰণযুক্ত মানে বস্তু বুলি ক'ব নোৱাৰে এবিধ ধান খেতিৰ লগত জড়িত একে ধানৰ নিচিনাই প্ৰডাকশ্যন হয় একে সময়ে টাইম টেবুলবিলাক লাগে মিলেটৰ খাদ্য খাই মানে খুব সুস্বাস্থ্য হ'ব পাৰি ইয়াত প্ৰটিন আৰু কেলছিয়াম যথেষ্ট পৰিমাণে পোৱা যায় যিহেতু কেঞ্চাৰ ৰোগী আৰু ডায়েবেটিছ ৰোগীৰ বাবে খুব উপযোগী এই মিলেট আৰু এই মিলেটবিলাক খাই কেনে আমি সুস্বাস্থ্য গৰাকী হ'ব পাৰোঁ অসমৰ প্ৰায় 23খন জিলাত মিলেট খেতি কৰাৰ পৰিকল্পনা লৈছে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকে এইটো হ'ল এই কণী ধান প্ৰচেছিং কৰাৰ পাছত মানে এনেকুৱা ধৰণৰ পেকেজিং কৰিছে চিপছ জাতীয় হয় তেখেতসকলে এইকেইটা কথা কেনেকৈ বনাব পাৰি বুলি দিছে মানে অলৰেডি আমি এই প্ৰডাক্টকেইটা আচলতে অংগনবাদী কেন্দ্ৰ আৰু মিড ডে মিলত আমি টেষ্ট কৰাৰ কাৰণে আমি 15খন ডিষ্ট্ৰিক্ট অলৰেডি ভিজিট কৰিলোঁ যে ইমানকেইটা প্ৰডাক্টৰ ভিতৰত কোনটো আচলতে বাচ্চাকেইটা খাই ভাল পায় এতিয়া আমি এটা পাইছোঁ এইটো মানে মেক্সিমাম বাচ্চাই ভাল পায় এইটো অলপ মিঠা আছেতো গতিকে আমি এতিয়া মিড ডে মিলত এইটো এটা আমি সিলেকশ্যন কৰিছোঁ আৰু অংগনবাদী বুলি কোৱাৰ লগে লগে আমাৰ টাৰ্গেট হৈছে লেক্টেটিং ওমেন এণ্ড প্ৰেগনেণ্ট ওমেন কাৰণ কি ইয়াতে কেলছিয়াম বেছিকৈ আছে কেতিয়াবা মাকৰ গাখীৰ নোহোৱা হ'লে এইটো খালে গাখীৰটো বাঢ়ি যাব আৰু ছেকেণ্ড থিং হৈছে কি প্ৰেগনেণ্ট ওমেনক কিয় খোৱা যায় যেতিয়া মাকে খাব ভাল বস্তু আল্টিমেটলি বাচ্চাটো ভাল হ'ব